Hello guys, welcome to my Vishal Anakas vlog. তো আজি আমি এই ফেনৰ বেটাৰী আনবা যা আছো এনাই পইচা পাতি নাই তাকো এই 500 টাকা হান লৈছো তাকো কবাৰ পৰা বিছনাতলৰ পৰা লৈছো আৰু সেইকাৰণে এই ফেনৰ বেটাৰীটো আনবা যা আছো ইটা জাংগল সফৰ তো গাইস যা আছো मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो তো গাইস এখন সখন তো গাইছ মানে আজি মই আজি কলেজ নেগলো আজি মোৰ লগটো নেগলা সি তাতে মাছ মাৰিব ধৰিছি চকে কিয় পাইছি না নাই আপুনি মাছ কেইটামান পাইছি কি মাছ পাইছি হে আছে কিবা কিবি দক দক মাৰক মাৰক কিবাকে চাওক একবাৰ ফেণ্টাষ্টিক বঢ়িয়া লাগি থাকক মজা 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 তো যাং দক ফেনৰ বেটাৰী আনবা যাং ফেনৰ সে আগরে রাস্তাটো খুললিয়ে চন্দ্রমোহন পাতুরিছে না এমএলএ স্যার তাকো আমি ইটা যাং না যাং থাং রব গাইস আগত পুলিশ আছে না যাং যো 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 তো আগতে এটা পুলিশ মা রখি আছে তাতে আমার এমএলএ স্যার আইছিল তাকো ইটা আমি ইটা কিবা পুলিশ আছে না আমি হেলমেট সেলমেট নহাকাইছো আমি ইটা যাং তো গাইছ মানে তাতে ছাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তো গাইছ গাড়ী চান থৈছোঁ ৰ'ব তো গাইছ পুলিচ আছে এটাতে দবি ৰখি ধৰিব আমাৰ তাই গেলি তো গাইছ আৰু কি কৰিব যাবা নল্লো তো কিবাক দি তো গাইছ যদি কিবাক দি যাম পুলিচে ধৰিব তাতে পুলিচ এটা ৰখি আছে গাইছ নল্লুতক যাবা পুলিচ ৰখি আছে তাতে ধৰিব আমাক গেলি তাতে দবি বান্ধি বান্ধি কোবাব তাতে গাড়ীখন থৈ দিছোঁ তাতে তো আৰু বলক আৰু ইবাক দিয়ে যাং জয় দি আছিলোঁ আৰু সিবাক দিয়ে যাং ৰ'ব তো বলক তো গাইজ আমি যদি হয় গেলো হয় আমাক বান্ধি বান্ধি কোৱা লাগে হয় গাইজ পুলিচ আৰু চন্দ্ৰমোহন এমএলএ স্যার আছে আমার সেইকাৰণে আমি এতিয়া যাব নোৱাৰিলোঁ সেইকাৰণে এতিয়া আমি বেলেগ ৰাস্তাই যাই আছোঁ নহ'লে হেলমেট চেলমেটো আকৌ অনা নাই সেইকাৰণে যাম কিবা হয় সেইকাৰণে এইটো ৰাস্তাই যাম এতিয়া তাতে আৰু ধৰিলে আৰু বহুত দিগদাৰ হ'ব মানুহে আকৌ কিন্তু নধৰে কিন্তু আমি সৰু চলিও না অলপ ডাঙৰো হৈছোঁ ইমান সেইকাৰণে আমি গাইজ যদি আমি যদি ইবাক দি গাইজ যদি গেলোঁ হয় আমাক বান্ধি বান্ধি কোবা লাগে তাতে দগৰি পুলিচ আছে গাইজ এতিয়া আমি ইবাক দি যাই আছোঁ তো বলক আৰু ইবাক দি যাম আমি তো চাই থাকক আমাৰ ব্লগটো আমি এতিয়া বেলেগ ৰাস্তাই যাই আছোঁ তো চাই থাকক আমাৰ ব্লগটো আমি যাই আছোঁ পুলিচ চাব তো চাই থাকক তো গাইজ আমাৰ হিৰক চক চশমা ৰচমা মাৰি উৎপাত চাব হৈছে আমাৰ হিৰক চশমা ৰাস্তা মাৰি উৎপাত কৰি তো গাইজ যি ৰ'দ দিছে এই উষ্ণ গৰম এই চশমা পিন্ধিব এই চকু নষ্ট কৰি পেলাব জানা ৰ'দ দিছে তো চশমা পিন্ধি লৈছোঁ কেনে লগা হৈছে গাইজ তো বাৰু ইবাক দি যাই আছোঁ তো গাইজ আমি এতিয়া লওক তো গাইজ আমি বঢ়িয়া চায়া জেগা তো গাইজ আমি বেটাৰ চেটাৰ লৈ এতিয়া আমাৰ মস্ত গৰম লাগছি তেনা মোৰ ৰ'দ দিছি তো আমি এতিয়া টেঙা খাব যাম তো বলক আমি টেঙা খাব যাম আমাৰ ইভাগে দুটা নাম কয় এটা ৰবাৰ টেঙা আৰু এটা হুটমা টেঙা তো আমি এতিয়া হুটমা টেঙা খাব যাম তো বলক গাইজ ক'ত আছে টেঙা কাৰ বাৰীত কি কি টেঙা হুটমা টেঙাই বলক এলা টেঙা টেঙা আছে না নাই এইকেইটা টেঙা আছে এটাই দি হ'ব এটাই দি হ'ব গাইছ আমি টেঙা কেইটা পাৰোঁ পাৰি চৰি টেঙা কেইটা পাৰি থৈ লগ পাইছোঁ বলক তো টেঙা কেইটা পাৰি লওঁ
কিয়ে কষ্টাৰে দি পাচ্ছি এই হান্দিয়ে হাদাল হাদাল ভর্তি টানক পচ্ছি এই বাপাৰে 3টা হ'ব আনালকে ইয়াত দুটা তই কি খেলা খেলবি কি খেলা খেলবি তই ক্ৰিকেট ই আৰু ইনকে ক্ৰিকেট খেলব ই মাছাটো যা ধুই আনে তো যা ধুই আমি এতিয়া টেঙাখৰ লোকেশ্যন পাই দিছোঁ চাব পাৰে এইবাগে এই চা পুৰা একদম এতে পুখুৰীটো আৰু এই আমাৰ চলি চব কি টেঙা কাটা হল নাকি কাটি আছোঁ ৰ'ব এক পিস হয়েছি না সালামের অলপ দেরি কত চালাও দেৰি হ'ল আমি জাগা লাগে ক'বা কথা খালি কৰবা যাবি আইছিলো খামাই দিম দে গেছে না তোৰ বা ও টেঙা পিস লৈ পলাল তই আছো নিবাৰ তই পলাল কাটিম দে আছোন তই পলাল আজি খালি এটো লৈ দিছি তই আছো ইবাৰ তোৰ গল কাটিম টেঙার হক নাছে কিয় হক নাছে কিয় তার এই এখন ধারান থাকাই এখন ধারান থাকা কাটরি মরব তো অলপ এহঁতে তো খাইয়ে আছে মই অলপ খাই চাং ৰ'ব খাই পেলাইছোঁ জ্বালাটো ফালে না তো মই অলপ খাই চাওঁ কেনে হৈছে টেঙা তো আমি টেঙা আনি খাই লগ পাই আছোঁ আপোনালোকক আমি টেঙা খাই আছোঁ তো চাওক এক মকলা ভৰাই দিছে টেঙা এই দামৰা খোৱা দিছে ইমান ৰাক্য হ'ব নালাগে তো ই লাজতে গুচি গ'ল তো এতিয়া আমি খাই আছোঁ আধা টেঙা নহয় কৰি থৈ গৈছিহে আধা টেঙা আছিল ইমানমান টেঙা আছিল এতিয়া আধা টেঙা খাই নোখোৱা হৈ গুচি গৈছে কিছু খাইছে আপুনিও বৰগতে কম নহয় দিয়ক যি মকলাটো উৰকেছি মুখত তো গাইছ এতিয়া আমাৰ টেঙা চেঙা শেষ হ'ল তো আমি আৰু নেক্সট ভিডিঅ' এতিয়া লগ পাই আছোঁ তো আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আৰু লগ পাই আছোঁ নেক্সট ভ্লগৰ সৈতে তো তাত থাকিলে বাই বাই গাইছ